Hello everyone, this is Bishal Deb this side. Welcome to my YouTube channel. Well, I'm an online entrepreneur. Our channel to মই এটা series design কৰি আছো যত আপুনি যদি সোশ্যাল মিডিয়াৰ বিষয়ে একোৱে নাজানে তথাপিও একেবাৰে জিৰোৰ পৰা একেবাৰে স্ক্ৰেচৰ পৰা এটা ডাঙৰ অনলাইন বিজনেস বা স্পেশালি আপোনাৰ নেটৱৰ্ক মাৰ্কেটিং বিজনেস অনলাইন কেনেকৈ শিফট কৰিব আমি খুব ইন ডেপথ কথা পাতিম গতিকে চেনেলক সাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু যিজন ব্যক্তি এই সিৰিজটোক এপিসোড 1 এপিসোড 2 এপিসোড তেনেকৈ সিকুৱেন্সিয়ালি কমপ্লিট কৰিব তেখেতে ডেফিনেটলি এটা ডাঙৰ অনলাইন বিজনেস বিল্ড কৰিব পাৰিব সো ওয়েলকাম টু দ্য ফাৰ্স্ট এপিসোড অফ ম্যাগনেটিক মাৰ্কেটিং সিৰিজ সো লেটস ষ্টাৰ্ট দ্য ভিডিও So, ajir video to question etu je ami amar business whether it is network marketing or any other business online kyo korim network marketing ako online koribo pare niki ajiloke business korata traditional system choli asil whether it is network marketing or any other business kintu corona lockdown ahi joar pisor porai business kor system eta drastic change ahi porise এটা কথাটো হল যি কোনো এটা বিজনেস যদি চলাব হয় তেতিয়া হলে হয়তো তাত কিবা প্ৰডাক্ট বা কিবা সার্ভিস সেল হ'ব লাগিব প্ৰডাক্ট বা সার্ভিস যদি বিক্ৰী নহয় তেতিয়া হলে এটো বিজনেস নহয় স্ক্যাম হয় এটা প্ৰডাক্ট বা সার্ভিসৰ যদি বিক্ৰী হয় তেতিয়া হলে হেতু কিনিব কোনে মানুহে আলটিমেটলি যিমান বেছি মানুহ হিমান বেছি কাস্টমাৰস যিমান বেছি কাস্টমাৰস হিমান বেছি পইচা আলটিমেটলি পইচা কৰ পৰা আহিব মানুহৰ পৰা এটা কথাটো হল মই যদি মোৰ কিবা এটা বিজনেস যদি প্ৰমোট কৰিবলৈ হয় তেতিয়া মই কোড কৰিম যত বেছি মানুহ থাকিব এটা কোৱেশ্চনটো হল যে আটাইতকৈ বেছি মানুহ আছে কোড গোটেই দুনিয়াৰ পপুলেশন আছে 800 কোটি আৰু আধাতকৈ বেছি মানুহ প্ৰায় 350 কোটি মানুহ আছে ইন্টাৰনেটত yes or no আপুনি নিজে চিন্তা কৰক না ৰাতিপুৱা শুই উঠি বেছিভাগ মানুহে কি কৰে সোশ্যাল মিডিয়াত স্ক্ৰল কৰে yes or no সিম্পল আজিৰ ডেটত সব বস্তু আছে ইন্টাৰনেটত আছে মই আগতেই কৈছিলো যিমান বেছি মানুহ হলেকে আপোনাৰ প্ৰডাক্ট বা সার্ভিস গৈ পাব হিমান ডাঙৰ বিজনেস হ'ব হিমান বেছি ৰেভিনিউ জেনাৰেট হ'ব এতিয়া আপোনাৰ চয়েস অনলাইনও কৰিব পাৰে অফলাইনও কৰিব পাৰে সাপোজ অফলাইন ক্লাস যেতিয়া হয় এটা ক্লাছত কিমান ষ্টুডেন্টস বহিব পাৰে 60 জন 70 জন তাকো একেলগে বহিলে সিয়ৰ বাখৰ হ'ব ক্লাস ভালকে লবও নোৱাৰি কিন্তু আজিৰ তাৰিখত আপুনি চক জুমত 1000 লৈকে মানুহ একেলগে বহি মিটিং কৰি আছে এতিয়া ইউটিউবত চক মোৰ নিজৰ ভিডিওত হাজাৰ হাজাৰ মানুহে ভিডিও চাই আছে আৰু এই হাজাৰ জন মানুহক মই যদি এজন এজন কৈ এটা ৰুমত বহাই এই কথাখিনি বুজালো হয় এবাৰ নিজে ইমেজিন কৰি চকচোন আজি হাজাৰ জন মানুহৰ লোকে এই ভিডিও কৈছে কালি লাখ জন মানুহলৈ ভিডিও যাব তাৰ মানে যিমান বেছি মানুহ হিমান বেছি পইচা এতিয়া অলপ ডাটা দিও আপোনাক ইন্ডিয়াত প্ৰত্যেক মাহ 26 কোটি মানুহে অকল ইউটিউবত ভিডিও চাই অকল ইউটিউবৰ ডাটা হয় তো বাকি প্ল্যাটফৰ্মছবোৰটো আছে সাপোজ আজি মই এটা ভিডিও যদি আপলোড কৰিছো আৰু 5 বছৰ পিছতো যদি কোনোবা এই ভিডিওটো সাৰ্চ কৰে আৰু তাত যদি মোৰ ভিডিওটো ওলাই যায় আৰু এই ভিডিওটো চাওতে যদি এড ৰান হয় তেতিয়া হলে 5 বছৰ পিছতো মই পইচা পাম এটা প্যাসিভ ইনকামও জেনাৰেট কৰিলো তাৰ পৰা ন সো এটো হৈছে কে পটেনশিয়াল ডিজিটাল ওয়ার্ল্ডৰ মুকেশ আম্বানী এই মানুহজনক মই সেলিউট কৰো কাৰণ এই মানুহজনৰ কাৰণে ভাৰতত গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ বেছি ডাটা কম দামত পোৱা যায় আটাইতকৈ চিপেষ্ট ডাটা অকল ইন্ডিয়াত পোৱা যায় আৰু আটাইতকৈ বেছি কনজিউম কৰে ইন্ডিয়াই গোটেই ওয়াৰ্ল্ডৰ ভিতৰত আটাইতকৈ বেছি ডাটা কনজিউম কৰে ইন্ডিয়াই সব হলনি হৈছে আজিৰ ডেটত সকলোৱে সোন ইন্টাৰনেটত পোৱা যায় আপুনি যদি কিবা কিনিবলৈ হয় কিবা খাবলৈ হয় কিবা পিন্ধিবলৈ হয় কিবা ৰিসাৰ্চ কৰিবলৈ হয় আনকি যদি নিজক বৰবাদো কৰিবলৈ হয় তথাপি মানুহে ইন্টাৰনেটৰ ইউজ কৰে গতিকে আমি ইন্টাৰনেটক ইনকাম কৰিবলৈ তো ইউজ কৰিব পাৰো সো এটা প্ৰশ্নটো হল যে ইন্টাৰনেটৰ ইউজ কৰি অনলাইন ইনকাম কেনেকৈ কৰিম সো আপুনি যদি জানিব বিচাৰে যে অনলাইন ইনকাম কেনেকৈ কৰিব তেতিয়া হলে তাৰ কাৰণে একো কৰিব নালাগে তলত থকা ৰঙাকৈ বটনটো অলপ জোৰছে ক্লিক কৰি দিব লাগে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব লাগে কাৰণ মই এই চেনেলটো এনেকুৱা সিৰিজ লৈ আহি আছো যত মই খুব ইন ডেপথ আপোনালোকক শিকাম যে আপুনি অনলাইন কেনেকৈ ইনকাম কৰিব পাৰিব আৰু আপুনি যদি মোৰ পাৰ্সোনাল মেন্টৰশ্বিপত যদি অনলাইন ইনকাম কৰিব বিচাৰে তেতিয়া হলে ডেসক্ৰিপচন বক্সত দিয়া লিংকটোত গৈ নিজক ৰেজিষ্টাৰ কৰক আৰু টিল দ্য টাইম কিপ শাইনিং কিপ গ্ৰোইং বি আনষ্টপেবল